নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি ভাইদুজ মোৰ সকলো বন্ধু বান্ধৱী তাৰপিছত ভাইটি ভণ্টি যিসকল আছে আৰু বাইদেউ যিসকল আছে সকলোকে মই ভাইদুজৰ শুভেচ্ছা জনাইছোঁ। লগতে ভগৱানে সকলোক আশীৰ্বাদ দিয়ক, সকলো কুশল মংগল থাকক তাৰে কামনা কৰিছোঁ। আজি এনে ভাইদুজ আপোনাৰ কাৰ্তিক মাহৰ শুক্লপক্ষৰ দ্বিতীয় দিনাখন ভাইদুজ পালন কৰা হয়। পৌৰাণিক কথা অনুসৰি আজিৰ দিনটোতে যম আৰু যমুনা যি ককাই ভনী আছিল তেওঁলোকে আজিৰ দিনটোতে তেওঁলোকে ভাইদুজ পালন কৰিছিলে, ভাইদুজ ভাইফোঁটা লগাইছিলে। তাৰপিছত যমে আশীৰ্বাদ দিছিল যমুনাক যে আজিৰ দিনটোত যিসকল ভাতৃয়ে ভণ্টিৰ হাতৰ পৰা বা বাইদেউৰ হাতৰ পৰা ভাইফোঁটা লগাব সেইসকল ভাতৃয়ে অজয় হৈ থাকিব, অমৰ হৈ থাকিব, তেওঁলোকৰ ভয় নাথাকিব, সেয়া আশীৰ্বাদ দিছিল। সেইকাৰণে আজিৰ দিনটোতে ভাতৃ তৃতীয়া পালন কৰা হয়। আজি এনেই ভাতৃ তৃতীয়া হিন্দু সম্প্ৰদায়ৰ সকলো ব্যক্তিয়ে পালন কৰে, তথাপিও আজি বেছিকৈ অসমত গোৰ্খা সম্প্ৰদায়ৰ লোকসকলে আজি ভাতৃ তৃতীয়াটো বেছি উলহ মালহেৰে পালন কৰে। মই আহিছোঁ এতিয়া শদিয়ালৈ, শদিয়া নগাঁৱত আহিছোঁ। শদিয়া ইয়াত মোৰ ভণ্টিৰ বিয়া দিয়া হৈছে। তেওঁৰ হাতৰ পৰা মই এতিয়া ভাইফোঁটা বা আশীৰ্বাদ ল'ম। ভাইফোঁটা লৈ কিনে বলক আমি এতিয়া কেনেকৈ ভাইফোঁটা পালন কৰা হয় আপোনালোক সকলো বস্তুবোৰ দেখাবলৈ চেষ্টা কৰিম। বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। कपाल कोर्दै तेल लगाइदियो बात भयो। राम्रो पानी पर्यो नि त, राम्रो पानी पर्यो अब त। केही किन लाउँदै लाउँदैन। मैले भिडियोले कुदेर मात्र पठाएको होला। यो भने हुन्छ भाइले त पापा लगाइदियो भने त मजा लगाइदिनु कि अलिअलि कपालै छैन त कोरेकै जस्तो छ। अहिले भिगान छु भने त अहिले आइपुग्यो। कसरी कुदाउँछ भने नि त कुदाउनु पनि नि त फेरि अर्को आयो भाइ त भिडियोका नन्दले आइपुग्यो। अनि को हैन त নাই पर्दैन हिसाब लाउनु पर्दैन अरू भइहाल्नु पर्दैन अघि लगाइदिन्छु।
बिग्रेछ झुन्दैन सक्यो Wa